নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল নৱোদয় গোলাঘাট ব্লগত স্বাগতম জনাইছোঁ। আজি মোৰ এয়া বন্ধু হৰিপ্ৰসন্ন, এই হৰিপ্ৰসন্ন আমি এবাৰ মৌ ধৰিবলৈ গৈ আছোঁ। এইটো আমি কি লৈছোঁ দেখাই দিয়া। কেং বক্স লৈ আহিছোঁ। এই হৰিপ্ৰসন্ন দেখাব কি লৈ আহিছে। এটা কেং বক্স লৈ আহিছোঁ। কেং বক্স, এই কেং বক্সৰ সহায়ে আপুনি এবাৰ মৌবাহ ধৰি আনিম। মৌবাহ সৰু সৰু মৌবাহ ঘৰলৈ লৈ আনিব পাৰি। ইয়াত 4খন ফ্ৰেম থাকে, ইয়াত 3খন আছে, এখন খালী ৰাখিছোঁ। আৰু ওপৰ ঢাকনাখন জপাই দিয়া। কেনেকৈ জপাই? এনেকৈ এই ধৰণে জপাই দিয়া হয়। আকৌ দাঙি দেখাই দিয়া। এই এনেকৈ দাঙে আৰু মৌখিনি ভৰোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ জপাই দিয়ে। তাৰপিছত এইফালে ফ্ৰণ্ট ছাইডত থাকে এখন গেট থাকে। এইখন গেটখন যেতিয়া মৌখিনি ভৰোৱা হয় কেনেকৈ বন্ধ কৰি দিয়া দেখাই দিয়া। উলিয়াই দিলেও হ'ব, কাপোৰ এখন দি দিলেও হ'ব। কাপোৰ এখন দি পেলানি কাপোৰ এখন দি এনেকৈ ওলটাই দিয়ে, বাটটো বন্ধ হৈ যায়। যাতে এতিয়া দেখিছেনে বাটটো প্ৰায় বন্ধ হৈ গৈছে। আমি কাগজ এখন লগাই দিম, অকণমান এখন অকণমান ডাঙৰ হয়। তাৰপিছত ঘৰলৈ মৌবাহ এতিয়া লৈ আনিম। এতিয়া আমি মৌ আনিবলৈ গৈ আছোঁ দুয়োটাই। এতিয়া আমি দুটা ব'লা, আমি দুটা এতিয়া মৌ আনিবলৈ যাওঁ। মৌ আনিবলৈ স্কুটিত উঠিছোঁ আৰু মৌ আনিবলৈ যাবলৈ স্কুটিত উঠিছোঁ আৰু এই আমি মৌ আনিবলৈ গৈ আছোঁ। এই প্ৰখণ্ডই চলাইছে। এয়া আমি একা বেকা ৰাস্তাইদি গৈ আছোঁ মৌ আনিবলৈ। এইটো তিনিআলি পাইছোঁ। এই তিনিআলিৰ পৰা আমি বাওঁ চাইডে ঘূৰি দিম। এয়া আমি গৈ আছোঁ দুয়োটাই। এয়া আমি আহি পাই গৈছোঁহি গন্তব্যস্থানত। এই ৰেডি কৰিছে আৰু হৰিপ্ৰসন্নই বেগৰ পৰা বস্তুখিনি উলিয়াইছে। কেৰিং বক্সত ভৰাই এতিয়া মৌবাহ সি ঘৰলৈ লৈ যাব। এটা যিখিনি হাথিয়াৰ পাতিখিনি ওলাই লৈছে, এখন ডিচেম্বৰৰ চাক লৈ আনিছে, যাতে মৌখিনি অতি সোনকালে বাকচটো গ্ৰহণ কৰে। এতিয়া বাকচটো ৰেডি কৰিছে, বাকীখিনি এতিয়া ৰেডি কৰি ল'ব। তাৰপিছত লাহেকৈ মৌবাহ কেৰিং বক্সত ভৰাই আহি ঘৰলৈ লৈ যাব। এতিয়া সি ৰেডি হৈছে আৰু হেণ্ড গ্লভছ পিন্ধিছে, যাতে মৌবাহে কোনো দিগদাৰ কৰিব নোৱাৰে, সেইকাৰণে হেণ্ড গ্লভছ পিন্ধি আছে। তাৰপিছত এতিয়া মূৰত যাতে ফুটিব নোৱাৰা কাৰণে টুপি পিন্ধি লৈছে। এইটো মৌৱে যাতে পিন্ধিব নোৱাৰে। আৰু দুইখন হাতত দুযোৰ হেণ্ড গ্লভছ পিন্ধি এতিয়া ৰেডি হৈছে আৰু এতিয়া ভেকশ্যন চলাব আৰু চলাই কৰি মৌবাহ সিহঁতি ঘৰলৈ লৈ যাব। দুখনমান ফ্ৰেম আঁতৰাই লয়। এতিয়া মৌ ভৰাবলৈ লৈছে। মৌবাহ যিবাহ আমি ধৰিবলৈ আহিছিলোঁ, স্বামিং বি বুলি কয় ইংৰাজীত, জাক উৰোৱা মৌ। এতিয়া আমি জাক উৰোৱা মৌবাহ ধৰিবলৈ আহিছোঁ। জাক উৰোৱা মৌ বুলি কোৱা হয়। এইবাৰ চাহ গছত পৰি আছে। ইয়াৰ পৰা এতিয়া আমি মৌবাহ ধৰি ঘৰলৈ লৈ যাম। বাকচ চপাই লোৱা আচলতে, লাহেকৈ ঠেলি দিয়া তললৈ বাকচত থৈ আৰু ওচৰত চপাই নিয়া। আচ্ছা রানি আছে আছে রানি আছে উঠছে বুঝছো জল বাকসত না পড়ছে।
কেৰিং বক্সত আমাৰ মৌ বাঁহ ভৰাই আছে। চাহ গছৰ গুৰিত মৌ বাঁহ আছিলে, এতিয়া মৌ বাঁহ লাহেকৈ কেৰিং বক্সত ভৰাব। শৈৱখনে আমাৰ মৌ ভৰাই আছে। বাকচতে কেৰিং বক্সত মৌ ভৰাই আছে। এইফালেও আছে মৌ, এই পাতলাত আছে অলপ। এতিয়া আমাৰ মৌ ধৰি প্ৰায় শেষেই হৈছে আৰু প্ৰায়খিনি মৌ সোমালে। এই কেইদিনমান মৌ আছে, এইখিনি সোমাই আছে। এইখিনি সোমাই শেষ হোৱাৰ পিছত আমি আৰু মৌ বাঁহ লাহেকৈ ঘৰলৈ লৈ যাব পাৰিম। এই চুকটো ঢাকি দিয়া, এইফালে ঢাকি দিয়া, এইফালে দিয়া, আহি যাব চব, আহি যাব। সেই দুই এজনী আছে, চব আহি যাব এতিয়া। আহি হোৱাৰ পিছত লাহেকৈ মৌ বাঁহ লৈ যাম। এইজোপা গছতে মৌ বাঁহ পৰি আছিলে, মৌখিনি প্ৰায় কেৰিং বক্সত সোমালে, দুই এজনী লাগি আছে আৰু হৈ যোৱাৰ পিছত আমি লৈ যাম আৰু ঘৰলৈ। এতিয়া আমাৰ মৌ বাঁহ কেৰিং বক্সত ভৰোৱা হৈ গ'ল। এতিয়া কেৰিং বক্সত এয়া মৌ সোমাই আছে, এই বহুত তললৈ গুচি গ'ল মৌখিনি। তাৰপিছত এতিয়া আমি ইয়াত ধুনীয়াকৈ এডাল ৰছীয়ে বান্ধি ল'ম, আৰু এইটো ছাইডত যাতে মৌখিনি ওলাই যাব নোৱাৰে তাৰ কাৰণে গেটখন উল্টাকৈ লগাই ল'লোঁ। তাৰপিছত ৰছীয়ে বান্ধি এতিয়া মৌ বাঁহ আমি ঘৰলৈ লৈ যাম। তেতিয়া আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগলৈও মৌ পালনৰ সম্পৰ্কত ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ সুবিধাৰ অৰ্থে মই দিব পাৰোঁ। ধন্যবাদ।